নিউ ইয়াৰ ব্লগ দিয়াৰ পিছত এইটো মোৰ সেকেন্ড মিনি ব্লগ হয় সো হেল্লো এভৰিওয়ান ওয়েলকাম টু মাই অ্যানাদার মিনি ব্লগ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু গাইস খৰু খৰাকে মই কাম কৰো হলেও মানে কেইদিন ধৰি কামৰ প্ৰেসাৰ বহুত বেছি আছিল গাইস মানে আমি গাঁৱে গাঁৱে গৈ প্লা সাৰ্ভে কৰিব লগা হৈ গৈছিল সো আমাৰ ঘৰত আলহী আহিছিল মামাৰ ছোৱালী হতেহঁতকো মই টাইম দিয়ব একেবাৰে পৰা নাছিলো হলেও কিবাকে জানুৱাৰী 6 তাৰিখে আমি ঘৰৰ পৰা ওলাই আহিলো আমাৰ ঘৰৰ ওচৰতে থকা ভৈৰৱকুণ্ড পিকনিক স্পটলৈ আৰু সিহঁতে মানে ভৈৰৱকুণ্ড যাম বুলি আমাৰ ঘৰত আহিছিলে আৰু ইফালে বৌ আৰু ভণ্টিজনী আগতে গৈ আছে আৰু মই পিছে পিছে গৈ আছো আৰু আমাৰ ভৈৰৱকুণ্ডটো মানে পিকনিক প্লেছৰ কাৰণে বেষ্ট হয় আৰু ধুনীয়া পাহাৰৰ ভিউ আছে পানী আছে আৰু তাতে আমি সামাৰিয়া বৰ্মন বাকু লগ পালো আৰু গাইস তেওঁ আমাৰ অসমৰে হয় মানে আসামিছত শৰ্ট মুভি বনায় আৰু কেইদিনমান আগতে তেওঁ মই মুভি চাইছিলো শৰ্ট মুভি কাকুপ্ৰিয়া বুলি আৰু এফালে আমি ভূটান সোমাই আহিলো আৰু ভূটান সোমাই আহি পেলাই আমি এনেকৈ জুলুঙা ব্ৰিজত ফটো ক্লিক কৰিলো ভিডিঅ' ললো আৰু এইটো দলং পাৰ হৈ আমি এটা সৰুকে এটা হোটেল পালো আৰু তাতে গৈ আমি মমোজ প্ৰথমতে এক প্লেট অৰ্ডাৰ কৰিছিলো আৰু পিছত আকৌ এক প্লেট অৰ্ডাৰ কৰি আমি গোটেই কেইজনী খালো আৰু এফালে দেখিছেনে মানে অৰুণাচলৰ পইচা আমাক ৰিটাৰ্ণ কৰিছে এজনী বাইদেউ 20 টকাটো আৰু তাৰ পৰা আহি পেলাই আকৌ ইফালে ভৈৰৱকুণ্ড টাউনত আমি চেল ৰুটি আৰু এনেকৈ ঘুগুনি খাওঁ আৰু এনেকৈ আহি পেলাই ৰাস্তাত দেখোঁ যে খ্ৰীষ্টান মানুহৰ বিয়া হৈ আছে সো গাইজ আজিলৈ আহিছোঁ বাই বাই